নমস্কাৰ, মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ইজি পনীৰৰ ৰেচিপি। প্ৰথমে মই ডাঙৰ ডাঙৰ দুটা পিঁয়াজ আৰু তিনিটা বিলাহী কাটি ল'লোঁ। আপোনালোকে নিজৰ আন্দাজ অনুযায়ী ল'ব পাৰে। মই ডাঙৰ ডাঙৰ দুটা পিঁয়াজ লৈছোঁ আৰু বিলাহীকেইটা সৰু সৰু হোৱা বাবে তিনিটা ল'লোঁ। পিঁয়াজখিনি কটাৰ পিছত আপোনালোকে সেই পিঁয়াজখিনি আকৌ ফালি ফালি ল'ব, যাতে ভাজিবলৈ সুবিধা হয় আৰু সহজে সোনকালে ভাজ খায়। মই ৰঙা বাদাম কেইটামান এঘণ্টামান তিয়াই থৈছিলোঁ, লগতে কাজু কেইটামানো, আৰু সেইকেইটা ৰঙা বাদাম কেইটাৰ বাকলিখিনি প্ৰথমে মই গুচাই এটা বাতিত লৈ ল'লোঁ। বাকলিখিনি থাকিলে টেষ্টটো অলপ বেয়া হয়, সেইবাবে বাকলিখিনি পাৰিলে গুচাই ল'ব। গুচাওঁতে বাৰু অলপ কষ্ট হয়, খাবলৈ কিন্তু টেষ্টি হ'ব। কেৰাহীখন পাতি দি মই তাত তেল দি ল'লোঁ। তাত তেজপাত কেইটামানো দি দিলোঁ আৰু তাৰ পিছত মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ব। পিঁয়াজখিনিত তেলখিনি লাগি যোৱাৰ পিছত তাতে আপোনালোকে কাটি থোৱা বিলাহীখিনি দি দিব। বিলাহীখিনি দি অলপ সময় ভাজি ল'ব। সকলোৱেতো নিজৰ নিজৰ এটা আন্দাজ থাকেই, কিন্তু এটা কথা লক্ষ্য কৰিব, পিঁয়াজৰ কেঁচা গোন্ধখিনি যাতে ভাজোঁতে নাইকিয়া হৈ যায় আৰু বিলাহীখিনিও যাতে অলপ অলপ গলি যায়। তাতে মই বাদামখিনিও দি দিলোঁ আৰু চিমত থৈ ভালদৰে সিজিবলৈ দিলোঁ, যাতে পিঁয়াজৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। অলপ ৰঙচুৱা হোৱাৰ পিছত আৰু পিঁয়াজৰ গোন্ধটো নাইকিয়া হোৱা যেন অনুমান হোৱাৰ পিছত মই গেছটো অফ কৰি দিলোঁ আৰু এখন ডিছত সেই বস্তুখিনি কাঢ়ি ল'লোঁ আৰু ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰটোত মই সেইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। সম্পূৰ্ণ মিহি হোৱালৈ পিচি ল'ব। দেখিছেনে কিমান ধুনীয়া ৰং উঠিছে বিলাহীটোৰ কাৰণে, আৰু পেষ্টখিনি খুব মিহি হৈছিল। যিমান পাৰে আপোনালোকে মিহি কৰিবলৈ চেষ্টা কৰিব, তেতিয়া টেষ্টটো খুব ভাল হ'ব। তেনেদৰে মই আটাইখিনি পেষ্ট পিচি ল'লোঁ। তাৰপিছত আকৌ সেই পিঁয়াজ আৰু বিলাহী ভজা কেৰাহীখনতে মই তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাৰ পনীৰখিনি ভাজি ল'লোঁ। আমাৰ ঘৰত কেঁচা পনীৰ খাই সকলোৱে ভাল নাপায়, সেইবাবে মই অলপমানহে ভাজি লওঁ, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। আপোনালোকে যদি পনীৰ ডাইৰেক্ট দিলে ভাল পায় তেনেহ'লে ডাইৰেক্ট দিও খাব পাৰে, কিন্তু আমাৰ ঘৰত ভাল নাপায়, মানে মই সেইকাৰণে অলপ ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে। এয়া দেখিছেনে ৰঙচুৱা হ'লেই। তেনেদৰে মই গোটেইখিনি পনীৰ ভাজি এটা বাতিত উলিয়াই ল'লোঁ। এটা কথা লক্ষ্য কৰিব, পনীৰখিনি যাতে ভাগি নাযায়। পনীৰখিনি আগতীয়াকৈ পানীখিনি যোৱাকৈ টুকি ল'ব, তেতিয়া পনীৰখিনি ভগাৰ চান্সটো খুব কম হয়। মোৰ খুব ধুনীয়াকৈ ভাজ খাইছিল সেইদিনা, অলপো ভগা নাছিল। এয়া দেখিছেনে অলপ অলপ ৰঙচুৱা হৈছে আৰু। তাৰপিছত মই কেৰাহীখনত আকৌ তেল দি ল'লোঁ। আপোনালোকে যিমানটো জ্বলা খায় সিমান অনুযায়ী জলকীয়া দিব, নিজৰ আন্দাজ মতে। মই কিন্তু বেছি দিয়া নাই। তাৰপিছত লং, ইলাচি আৰু ডালচেনি দি দিলোঁ। এই কেঁচা মছলাখিনিয়ে, মানে গোটা মছলাখিনিয়ে টেষ্টটো বহুত ভাল কৰে। তাতে মই হালধি দি দিলোঁ। পিছত হালধিখিনি দিলে গোন্ধোৱাৰ চান্স থাকে, সেইকাৰণে তেলতে দি ল'লোঁ। তাৰপিছত মই যে বনাই থৈছিলোঁ সেই পেষ্টখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। গেছটো চিমত ৰাখিব, নহ'লে লাগি যোৱাৰ চান্স থাকে। ধুনীয়াকৈ লৰাই ল'ব। তাতে মই গৰম মছলা, মিট মছলা আৰু ধনিয়া গুড়ি দিলোঁ। তাৰপিছত আকৌ লৰাই ল'লোঁ। সোৱাদ অনুযায়ী নিমখো দি দিব। মই প্ৰথমে কমাই দিছোঁ, যিহেতু জোল কৰিম অকণমান, সেইবাবে পিছত দিবলৈও থৈছোঁ। তাৰপিছত আকৌ লৰাই ল'লোঁ। তলত অলপ লাগি গৈছিল বাবে অলপ পানী দি ল'লোঁ। তাৰপিছত আকৌ লৰাই দিলোঁ। এয়া দেখিছেনে, ইয়াৰ পৰা অলপ অলপ তেল ওলাবলৈ ধৰিছে। ইয়াতে লৰাই লৰাই আপোনালোকে পনীৰখিনি দি দিব। পনীৰখিনি এই মছলাখিনিত ভাজি ল'লে খুব ধুনীয়া টেষ্ট এটা ওলায়। মই পনীৰখিনি দিও ভালদৰে ভাজি ল'লোঁ।
তাৰপিছত আকৌ পানী দি দিলোঁ। আপোনালোকে পানীটো নিজৰ আন্দাজ অনুযায়ী দিব, ঘৰত যিমান মানুহ থাকে। আমাৰ ঘৰত মানুহ সৰহ, সেইবাবে মই অলপ সৰহকৈয়ে দিছোঁ। আপোনালোকে শুকানকৈ ৰাখোঁ বুলি ক'লেও ৰাখিব পাৰে। এয়া মোৰ পনীৰ ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাবচোন। হয়তো বহুতে বনায়েই, কিন্তু তথাপিও ময়ো বনালোঁ আৰু আপোনালোকক দেখুৱালোঁ। আজিলৈ বাই বাই।